হাই ফ্ৰেণ্ড, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আমাক ওচৰতে ভাত খাবলৈ মাতিছিলে, ভাত খাবলৈ গৈছিলোঁ। ভাত খাবলৈ যোৱাৰ পিছত খাই বৈ লোৱাৰ পিছত লিখা পঢ়াত লাগি গৈছে, লিখা মেলা কৰি আছে। তাইক মই জোকাই আছিলোঁ, ল'ৰাক লৈ আছিলোঁ, ল'ৰাই মুতি দিলে। তাইক কৈছোঁ তয়ে মুতিলি ল'ৰাক, এনেই বদনাম দিছোঁ। তাই কৈছে নাই মুতা। এয়া এনেকুৱা অদ্ভুত মানুহ। ভাত খাই উঠাৰ পিছত চাহ খাবলৈ মন গৈছে, এয়া চাহ খাবলৈ নাপায়। পগলামিটো চাওকচোন, কি পগলামি কৰি আছে। তাইনো চাহ খাই, চাহ লাগে চাহ খাব নাপায়। মঞ্জুলিকা আহি গৈছে আৰু মঞ্জুলিকা চাওক কেনেকৈ কৰি আছে। চাহ মানে মেইন। তাই পাগলামি দেখি আমাৰ ল'ৰা চাওকচোন, পেহীয়েকৰ অৱস্থা দেখি বিচনাৰ পৰাই চাই ক'বই পৰা নাই ক'ত কি হৈ আছে। হাঁহিটো চাবা দেই। কি কৰিব, তাৰ হাঁহি চাওক, পেহীয়েকৰ কাণ্ড দেখি। তাইৰ অৱস্থা দেখি জেঠাইহে আহিছে চাওক। তাইক কিন্তু চাহ লাগেই, চাহ খাব নাপালে নহ'ব। মানুহ হাঁহি হাঁহি পাগল হৈ গৈছে আৰু তাইৰ লগত কি কৰিব। আৰু ল'ৰা চাই আছে পেহীয়েকক, ডান্স মাৰি আছে চাহ খাব নাপায়। আপোনালোকে বেয়া নাপাব দেই, আমি এনেই ধেমালিহে কৰিছোঁ। মানুহ আৰু চাহ খাব নাপালে এনেকৈ পগলা নহয়। মনোৰঞ্জনৰ কাৰণেহে ভিডিঅ'টো বনাইছোঁ, বেয়া নাপাব আপোনালোকে। আজিলৈ বাই।